লৈ লোৱা না হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল চ' ভিডিঅ'টো দেখি চাগে গম পাইছেই আজি ক'ত যোৱা হ'ব অলপ চলপটো আইডিয়া চাগে পাইছে কেনে কি আছে বা ক'ত যাম চ' এয়া ভাইটিটো এটা লগত মই ওলালোঁ তাহাঁতি মোৰ কাৰণে অথনিৰ পৰা ৰখি আছিল লিলি হোটেলৰ ফ্ৰণ্টত চ' ফাইনেলি এতিয়া মই আহি পালোঁ এতিয়া প্ৰায় 11টামান বাজিছে চ' মই ওলালোঁ এতিয়া গৈ আছোঁ ফাৰ্ষ্ট সোণাপুৰলৈ তাৰপাছত তাতে কি হ'ব কি নাই গোটেই ক'ত গৈ আছোঁ মই সকলোখিনি দেখাই আছোঁ জাষ্ট ভিডিঅ'টো চাই থাকক আজি ৱেডাৰটো বৰ বেছি বেয়াও নহয় ভালো নহয় বুলি ক'ম মই ৰ'দটো ওলাইছে বাট বহুত বেছি কাৰাকেও দিয়া নাই চ' ঠিক ঠাক আছে আৰু চ' গৈ আছোঁ এই ভাই মানে য'তে মনে তাতে কাটি দিয়ে আৰু কোনো হেৰি নাই আৰু যি কি নহওক আমি নিজৰ হেৰিত ফ'কাছ কৰোঁ আৰু গৈ আছোঁ সোণাপুৰলৈ সোনকালে আপোনালোকক তাতে পাই পেলাই বাকী কি হ'ব মই দেখাই আছোঁ আৰু বহুত বেছি এক্সাইটেড মই বিকজ তেনেকুৱা ইভেণ্টবিলাকত একচুৱেলি ইভেণ্ট এটাতে গৈ আছোঁ চ' এনেকুৱা ইভেণ্টবিলাকত যেতিয়া মাতে বা জইন কৰিব যাওঁ বা পাৰ্টিচিপেট কৰিব যাওঁ বহুত ভাল লাগে নিজকে চ' আৰু বহুতখিনি এক্সপিৰিয়েঞ্চ হয় নতুন নতুন মানুহ বহুত লগ পোৱা যায় আৰু বহুতখিনি মানুহৰ লগত যেতিয়া আপুনি চিনাকি হ'ব 10টা কথা শিকিব 10টা কথা আৰু ওলাব চ' ভাল লাগে মোৰ এনেকুৱা ইভেণ্ট হওক বা ৰাইডত হওক মই ফ্ৰেণ্ডছৰ লগতে হওক কিছুমান ভাইটিৰ লগতে হওক দাদাৰ লগতে হওক মই গৈ ভাল পাওঁ চ' আজিও এনেকৈ গৈ আছোঁ চাওঁ কি হয় কি নাই ক'ত কেনেকৈ কাক লগ পাওঁ কেনেকৈ কি ইভেণ্টটো হয় ফাৰ্ষ্টৰ পৰা এণ্ডলৈকে বাকী কি চলাবলৈ পাওঁ বা কি জইন পাৰ্টিচিপেট কৰিব লগা হয় সকলোখিনি চাই আছোঁ আপোনালোকো দেখাই আছোঁ জাষ্ট আপোনালোকে সেইটো চাই থাকক জাষ্ট নাও খানাপাৰা পালোহি এয়া ছিগনেল ৰেড হ'ল চ' ৰখি দিছোঁ অলপমান চ' এয়া জাষ্ট গ্ৰীণ হ'ল ছিগনেল আৰু মই আকৌ ওলাই গ'লোঁ খানাপাৰা হৈ সোণাপুৰলৈকে চ' সোনকালে তাতে পাই কি কৰি আছোঁ মই দেখাই আছোঁ আপোনালোকক চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আপোনালোকে জাষ্ট নাও এয়া আহি পালোহি ৱাৰিছা ষ্টেট মই য'তে আজি ইভেণ্টটো হ'ব বুলি মই আপোনাক মানে কৈছিলোঁ যে এটা ইভেণ্ট হ'ব বুলি চ' এইটোৱে হয় ৱাৰিছা ষ্টেট চ' ক'ত আছে কি আছে লোকেশ্যনটো মই আপোনালোকক তলত ডেছক্ৰিপশ্যনত দি দিম চ' সেইটো কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে আপোনালোকে কেতিয়াবা মন গ'লে ইয়াতে আহিব পাৰিব আৰু ধুনীয়াকৈ ইয়াতে এইটো ইভেণ্টটো হৈছে এইখিনি জেগা ইয়াতে আপোনাৰ কাৰ পাৰ্কিং বাইক পাৰ্কিঙৰ কাৰণেও পূৰা জেগা আছে এইয়া মোৰ বন্ধু আহি আছে বাকী দেখাই আছে চাই থাকক চ' আজি মেইন ইভেণ্টটো আছিলে একচুৱেলি SCRAM-JAM চ' এখন আপুনি দেখিছে ইমান ধুনীয়াকৈ শ্ব' কৰি ইয়াতে থৈছে এইটো ধুনীয়াকৈ ৰাখিছে ইয়াতে আৰু বহুত ধুনীয়া কালাৰ হয় মোৰ এই কালাৰটো একচুৱেলি বহুত ভাল লাগে আৰু এইটো ছাইডতে একচুৱেলি এইটো এটা ৰেজিষ্ট্ৰেশ্যন চেণ্টাৰ টাইপ খুলি লৈছে যদি আপুনি বাইকখন চলাব খোজে বা টেষ্ট ৰাইড ল'ব খোজে এই ট্ৰেকটোত চ' সেইটো আপুনি ইয়াত কৰিব পাৰে এই ট্ৰেকটোত একচুৱেলি বহুতজনে এই ভিডিঅ'টোত চলোৱা মই দেখাম আপোনালোকক চ' কাৰ একচুৱেলি ট্ৰেকটোত বেছি ৰাইডিংটো ভাল হৈছে কোনে বেছিকৈ অফৰোডিং টাইপ যোনবিলাক ইয়াতে বনাই দিছে সেইবিলাক অবষ্টেকলছ পাৰ কৰিব পাৰিছে আপোনালোকে মোক প্লিজ কমেণ্টত জনাব কাৰটো আপোনালোকৰ বেছি ভাল লাগিলে একচুৱেলি Two, 3, go.
কি গম লাগিছে তোমাৰ ইমান গম লাগিছে ইমান বগা লাতে গম লাগিছে ৰঙা বগা হৈ গৈছে নে এই কৈ লোৱা না এইটো দেখিছে পাছফালে এয়া গৈ আছে ট্ৰেকত চলাই আছে এনেকৈ চলাই আছে মই এবাৰ ট্ৰেকত মাৰিছোঁ চাওঁ কি হয় বাকী এইটোৱে প্লেন এইটোৱে হয় ট্ৰেকটো ৰয়েল এনফিল্ডৰ একচুৱেলি এইবিলাক বুটছ আপোনাৰ হেলমেট জেকেটছ এণ্ড টি চাৰ্ট এইবিলাকো ইয়াতে শ্ব' কৰিছে তেওঁলোকে মোৰ লগৰ এজনে চাইছে জেকেটটো কেনেকুৱা হয় ৰাইডিং জেকেট একচুৱেলি এইটো ৰাইডিং বুটছ আপোনাৰ হেলমেট গোটেইখিনি এনেকৈ শ্ব' কৰিছে আৰু ইয়াতে একচুৱেলি স্পেচিয়েল 25% অফাৰ চলি আছে মানে এইকেইদিনত চ' কোনোবাই যদি ল'ব বিচাৰে চ' ইমিডিয়েটলি আপোনালোকে যিকোনো ৰয়েল এনফিল্ডৰ শ্ব'ৰুমত যাওক আৰু এইটো কিনি আনক চ' এইটো হয় ট্ৰেকটো মই আপোনাক দেখাই দিছোঁ এবাৰ এইটো ধুনীয়াকৈ আছে মই ট্ৰেকটো এবাৰ দেখাই দিছোঁ এইটো চ' মই এবাৰ ট্ৰাই কৰিম ত' মোৰ ভিডিঅ'টো মই ইয়াত দিম এইখিনি দেখিছেনে এইখিনি হৈছে একচুৱেলি আমাৰ যোনটো এতিয়া মই আপোনাক ৰিচেণ্ট যোনটো মই দেখালোঁ যে ট্ৰেকটো SCRAM-JAM যোনখিনি ট্ৰেক দেখালোঁ মই যাতে বাইকবিলাক চলাই থকা হৈছে ট্ৰেচ চাইড লৈ আছে তাৰ ছাইডতে আছে এইটো এটা ধুনীয়া ডাঙৰ ট্ৰেক দেখিছে নহয় ইয়াত একচুৱেলি দুটা ট্ৰেক আছে এটা আপোনাৰ অলপ সৰু এটা অলপমান ডাঙৰ চ' ইয়াতে আপুনি যেতিয়া হ'লেও আহিব পাৰে আহি পেলাই ইয়াতে টিকেট কাউণ্টাৰ আছে তাতে আপুনি যাওক 600 ৰুপিজত 10 মিনিটছ আপুনি ধুনীয়াকৈ এইবিলাক দেখিছে ন এনেকৈ হেলমেট পিন্ধি ধুনীয়াকৈ আপুনি ইয়াতে চলাব পাৰে ইয়াতে কোনো হেৰি নাই আপুনি আহিব পাৰে বিন্দাছ আপুনি চলাওক আৰু এনজয় কৰক এইয়া চাওক ধুনীয়াকৈ SCRAM-JAM কেইবাখনো ৰাখি থোৱা আছে ইয়াতে যোনখনে আপুনি মন যায় এইখনে ধুনীয়াকৈ লওক আৰু এই ট্ৰেকত চলাওক আৰু কেনেকুৱা লাগিছে এটা ৰিভিউ দিব পাৰিব আপুনি আৰু ছাইডতে ইয়াতে বেষ্টৰ পাছত বেষ্ট ইয়াতে চলায়ে আছে কেইখনমান যায় আকৌ তেওঁলোকে 10 মিনিট চলায় আকৌ ৰখে আকৌ নিউ মেম্বাৰ তাতে যায় আকৌ চলায় চ' মোৰতো চাই বহুত ভাল লাগিলে অবভিয়াছলি মই বহুত সোনকালে এদিন ট্ৰাইও কৰিম আজি বাৰু বহুতখিনি কাম আছিলে আৰু স্ক্ৰেমৰ ইভেণ্টতো আহিছিলোঁ চ' মেইনলি ফ'কাছ মই এইটো ইভেণ্টতে দিলোঁ চ' ছাইডত যি দেখিলোঁ মই আপোনালোকক দেখাবৰ কাৰণে এবাৰ ভিডিঅ'টো বনাই ল'লোঁ বাৰু চ' দেখায়ো দিলোঁ আৰু কিমান কি হয় একচুৱেলি মই সুধিলোঁ প্ৰাইজ এণ্ড অল চ' আপোনালোকে কেতিয়াবা আহিব পাৰে ইয়াতে চলাবৰ কাৰণে ছেফটিৰ ফালৰ পৰা কোনো আপোনালোকৰ টেনশ্যন নাই সকলোখিনি তেওঁলোকে প্ৰভাইড কৰে চ' মন গ'লে কেতিয়াবা আহিব আৰু এটা কথা মই ক'ব পাহৰি গৈছিলোঁ এই ট্ৰেকত আপুনি এইখন দেখিছে নহয় চলাইছে যে সকলোৱে তো এইখন চলাবলৈ আপুনি মেল ফিমেল বুলি কোনো কথা নাই সকলোখিনি আহিব পাৰে আৰু আপোনালোকে চলাব পাৰে জাষ্ট আপোনালোকে টিকটটো লওক 600 দি আৰু ধুনীয়াকৈ 10 মিনিট চলাওক আৰু ইন কেছ আপোনাৰ এইটো দেখিছে এই লাষ্টৰ ফালে তেওঁলোকৰ এখন ৰখি গ'ল বা তেওঁলোকে আউট অফ ট্ৰেক হৈ গ'ল চ' তেওঁলোকৰ মানুহ আছে ধুনীয়াকৈ আকৌ আপোনাক ট্ৰেকত আনি আকৌ ষ্টাৰ্ট কৰি আকৌ আপোনাক ধুনীয়াকৈ কেনেকৈ কি কৰিব লাগে সকলোখিনি বুজাই দিব চ' এখন চাওক তেওঁ নিজৰ বাচ্চাটোৰ লগতে আছিলে ফিমেল হয় তেওঁ চ' তেওঁ এখন বন্ধ হৈ গৈছিল চ' তেওঁলোকে এখন আকৌ ষ্টাৰ্ট কৰি আকৌ ট্ৰেকত আনি দিছে তেওঁ চ' বহুত ভাল লাগিলে মোৰ এইখিনি ব্যৱস্থা তেওঁলোকে ভালকৈ দিয়াৰ কাৰণে চ' আপোনালোকেও আহিব পাৰে চ' এইখিনি চাই মেলি লাষ্টত আমি ওচৰতে এটা ছুইমিং পুল দেখিলোঁ চ' তালৈ আহিলোঁ বহুত চাফ চিকুণ হয় ভালকৈ ৰাখিছে আৰু ইয়াৰ একচুৱেলি এটা ভাল বস্তু মই এইটোৱে দেখিলোঁ এয়া পানীখিনি ফিল্টাৰ হৈ থাকে চ' চাফ চিকুণকৈ ৰাখিছে চ' ভাল লাগিলে আপোনালোকে ইয়াত আহিব পাৰে বা ট্ৰাই কৰিব পাৰে এইয়াই দেখিছে নহয়
এতিয়া মই আহিলোঁ যে এবাৰ ময়ো স্ক্ৰেম ফৰৱাৰ্ডখন তেওঁলোকৰ যোনটো বনোৱা ট্ৰেক হওক বা অবষ্টেকল আছে তাত এবাৰ চলাই চাওঁ চ' কেনেকুৱানো লাগে বা কেনেকুৱা হয় ৰিভিউটো দিবলৈ হ'লেও মই এবাৰ চলাব লাগিবই চ' এয়া চাওক চ' এইটো ভিউ চাওক গ্ৰুপত লোৱা ভিউটো জাষ্ট এই ফাৰ্ষ্ট অবষ্টেকলখিনি পাৰ কৰিলোঁ এয়া দেন টাৰ্ণ ল'লোঁ এইটো ট্ৰেক নহয় এইফালে চৰি এইফালে ট্ৰেকত যাব লাগিছিল চ' এইফালৰ পৰা লৈ ধুনীয়াকৈ এয়া টায়াৰখোপা পাৰ হৈ গ'ল দেন মই থাৰ্ড অবষ্টেকলত উঠিলোঁ অ'কে ডান ফ'ৰ্থ ওৱান ডান দেন এইফালৰ পৰা হৈ দেন লেফ্ট টাৰ্ণ লৈ আকৌ ৰাইট টাৰ্ণ লৈ অ'কে দ্য এণ্ড চ' ঠিক আছিলে একো বেয়া নহয় ঠিকেই বনাইছে তেওঁলোকে আৰু এক্সপিৰিয়েঞ্চো মই ভাল বুলিয়ে ক'ম একো বেয়া লগা নাই বহুত ধুনীয়াকৈ সকলোখিনি পাৰ হৈ গ'ল আৰু চলাবলৈ বহুত স্মুথ আছিলে চ' মোৰ ফালৰ পৰাতো মই 10 on 10 দিম চ' এইটো এটা মোৰ ফ্ৰেণ্ডে লৈছিলে ভিডিঅ'টো চ' সেইটো মই ইয়াতে এড কৰি দিছোঁ আপোনালোকে চাওক কেনেকুৱা লাগিছে মোক জাষ্ট আপোনালোকে কমেণ্টত এবাৰ ক'ব চ' ধুনীয়াকৈ দেখিছে ন কেনেকৈ পাৰ হৈ গৈছে অবষ্টেকলবোৰ কোনো প্ৰব্লেম হোৱা নাই চ' আই লাভ ইট মানে মই বাইকখন বহুত ভাল লাগিলে মোৰ চ' চাওঁ নেক্সট যদি কেতিয়াবা কিবা লোৱাৰ প্লেনিং হয় তেনেহ'লে অবভিয়াছলি স্ক্ৰেম ফৰৱাৰ্ডৰ কথা মই এবাৰ হ'লেও ভাবিমেই ফাইনেলি চলালোঁ কেনেকুৱা লাগিলে আপোনালোকে ক'ব এতিয়া ওলালোঁ আৰু যাবলৈ বহুত বেছি ৰ'দ দিছে গৰম হৈ গৈছে বহুত আৰু নোৱাৰি আৰু চ' আজিলৈ ইমানেই পাছতে আকৌ লগ পাম বেলেগ এটা ইভেণ্টত বা বেলেগ এটা জেগাত তেতিয়ালৈকে সদায় যেনেকৈ কৰিছোঁ ষ্টে পজিটিভ ৱৰ্ক হাৰ্ড এণ্ড ড্ৰিম বিগ বাই বাই